সাব-ডিষ্ট্ৰিক্ট ঘোষণা হোৱাৰ পাছত সমষ্টিতে এটাই চাৰ্কুল অফিচ কৰাৰ কাৰণে যি আমাৰ মুখ্যমন্ত্ৰীয়ে পৰিকল্পনা কৰিছে এইটো হ'ল যিবিলাকৰ জিঅ'গ্ৰাফিকেলি সৰু আৰু বহৰমপুৰ সমষ্টিটো যিটো পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত আমাৰ সমষ্টিটো বহুত ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ এটা সমষ্টি হ'ল। যিহেতু যে চামগুৰিৰ পৰা ৰাইজে চাৰ্কুল অফিচৰ ইয়াত যিখিনি কাম কাজ আছে এই মাটি কাম কাজ ইয়াৰ পৰা গৈ কামপুৰত গৈ কৰিব নোৱাৰে আৰু ইয়াৰ পৰা চাৰ্কুল অফিচটো স্থানান্তৰ কৰাৰ কোনো প্ৰশ্নই নুঠে। আৰু আমাৰ ৰাইজৰ মনত এটা দ্বিধা আছিলে যে যিহেতু এটাই চাৰ্কুল অফিচ হ'ব, চাব ডিষ্ট্ৰিক্টখন কামপুৰত হ'ব, সেইকাৰণে ৰাইজে ভাবি আছিলে যে ইয়াৰ পৰা চাৰ্কুল অফিচটো 100% শিফটিং হ'ব। আৰু আজি মই ৰাইজৰ লগত এটা বস্তু ক্লিয়াৰ কৰিলোঁ আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত প্ৰথম দিনাই যিদিনাখন চাব ডিষ্ট্ৰিক্টৰ কনচেপ্টটো আহিছে তেতিয়া আমি কথা পাতিছোঁ যে যিহেতু ইমান ডাঙৰ এটা ডিষ্টেঞ্চত আৰু আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজতেও ঘোষণা কৰিছে দুই এখন প্ৰেছত যে জেগা ওলায় সমষ্টি ৱাই ক'ৰবাত বিষয় নহয় আৰু আমি ৰাইজৰ সুবিধাৰ কাৰণে ৰাইজৰ সহায়ৰ কাৰণে চাব ডিষ্ট্ৰিক্ট কনচেপ্ট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। ৰাইজক কষ্ট দি কাম কৰা কাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও নকৰে আৰু এটা কথা নিশ্চিত দেখিবলৈ পোৱা গৈছে যিহেতু বিভিন্ন পৰ্যায়লৈকে গৈ আছে বায়ুগতি সকলোবোৰ কাৰ্যকলাপ ইয়াৰ পৰা লৈ গুচি যাব আৰু তাৰ মাজেও কিছু কিছু কৰ্মচাৰীয়ে কৈছে যে ইয়াৰ পৰা BLO ছেকশ্যনটো লৈ গৈছে ইতিমধ্যে এই ক্ষেত্ৰত কিমান দূৰ সত্য কিমান দূৰ অসত্য। আপোনালোকে কৰ্মচাৰীৰ কথা কিয় ক'লে? কৰ্মচাৰীৰ কথা BLOতে ইলেকশ্যনৰ নামত ইলেকশ্যন অফিচাৰে BLO জলৈ ইচ্ছাটোলৈকে লৈ যাব পাৰে, সেইটোলে কোনো মতলব নাই। কথাটো কি হ'ল চাৰ্কুল অফিচাৰটো কি কাৰণে দৰকাৰ? চাৰ্কুল অফিচটো হ'ল ৰাইজৰ মাটি বাৰী সংক্ৰান্তীয় কাম কাজৰ কাৰণে। মাটি বাৰী সংক্ৰান্তীয় কাম কাজৰ ৰাইজৰ চাৰ্কুল অফিচ ইয়াত থাকিব, এইটো কনফাৰ্ম। এইটো উঠোৱা গজব। ডেফিনেটলি ব্ৰহ্মপুৰ সমষ্টিত দুটা চাৰ্কুল অফিচ হ'ব, এটা কামপুৰ থাকিব, এটা চামগুৰিত থাকিব। পঞ্চায়তৰ কিমান নিৰ্ধাৰণ হ'ব, গতিকে আমাৰ কেইটা পঞ্চায়ত থাকিব, কিমানমান মানুহৰ লৈ পেলাই এটা পঞ্চায়ত হ'ব? পঞ্চায়তৰ কিমান নিৰ্ধাৰণটো এতিয়া গভৰ্ণমেণ্টে নতুন নটিফিকেশ্যনখন দিছে, কাইলৈ পৰহিলে ফাইনেল নটিফিকেশ্যনখন আহিব, অহাৰ পাছত আমি গম পাম। মই যিটো জানো 12,000 পৰা 15,000 মানুহৰ এটা পঞ্চায়ত হ'ব। এতিয়া 12,000 পৰা 15,000 জনসংখ্যা হ'ব, যিটো ক'ৰবাত দুটা পঞ্চায়ত মিলি এটা পঞ্চায়ত হ'ব, ক'ৰবাত ডাঙৰ পঞ্চায়ত যিটো আছে সেইটো এটা হ'ব, ক'ৰবাত বেছি আছে যদি কমিব এইটো হ'ব। সেইকাৰণে পঞ্চায়ত ডিলিমিটেশ্যনৰ কাম চৰকাৰে আৰম্ভ কৰিছে আৰু আমিও এই গোটেই প্ৰচেছটোত এই দুমাহৰ আগষ্ট মাহৰ ভিতৰত পঞ্চায়ত ডিলিমিটেশ্যনৰ কাম হ'ব আৰু আমাৰ এইটো চিন্তা কৰিবলগীয়া একো নাই। এবাৰ খুব সুবিধা হ'ব যিহেতু আমাৰ এটা পঞ্চায়ত অফিচ কোনোবা এটা ব্লকত থাকে, এটা বিধানসভাত কি হয়, মোৰ বিধানসভাতে আমাৰ কেইটামান পঞ্চায়ত আছে আমাৰ বাজিয়া ব্লকত, কেইটামান পঞ্চায়ত আছে ব্ৰহ্মপুৰত, কেইটামান পঞ্চায়ত আছে চামগুৰি কঠীয়াতলিত আৰু কেইটামান আছে গৈ পেলাই আপোনাৰ নগাঁও পাখিমৰীয়া। এইটো আপুনি 4জন BDOৰ লগত কথা পাতি থাকিবলগীয়া হয়, এইবিলাকৰ কাৰণে সুবিধা হ'ব। আমাৰ কথা হ'ল কিন্তু আমি 4জন BDOৰ লগত কথা পাতিব লাগে, এতিয়া 2জন BDOৰ লগত কথা পাতিলে আমাৰ কামখিনি হ'ব। আৰু সমষ্টি ভিত্তিক এইটো খুব সুন্দৰ ৰিফৰ্ম। এইটো ভাৰতবৰ্ষত এনেকুৱা ৰিফৰ্মেশ্যন কোনো ৰাজ্যতে নাই। সেইকাৰণে অসম প্ৰথম হ'ব এনেকুৱা ৰিফৰ্ম কৰা আৰু অসমৰ ক্ষেত্ৰত আমি গোটেই নতুন যিটো চিন্তাধাৰাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগবাঢ়িছে, মই ভাবোঁ পঞ্চায়ত ডিলিমিটেশ্যনেই নহয়, চাব ডিষ্ট্ৰিক্ট বা যিটো আমাৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম যিটো অসম গভৰ্ণমেণ্টে কৰি আছে এইটো ভাৰতবৰ্ষতে অধীন। একদম ৰাইজৰ লগত আছোঁ। ৰাইজে ইমান কষ্ট পাব ইয়াৰ পৰা গৈ পেলাই কামপুৰত চাৰ্কুল অফিচ কৰিব নেকি? সেইটো কেতিয়াও হ'ব নোৱাৰে। শেষৰটো প্ৰশ্ন, যিহেতু বৰ্তমান যিখিনি সুবিধা লাভ কৰিছে চামগুৰিবাসী ৰাইজে চামগুৰি চাৰ্কুল অফিচৰ পৰা, সকলোবোৰ কাম ইয়াতে চলিব নে ইয়াৰ পৰা কিছু অংশ কাম? সম্পূৰ্ণ কাম চাৰ্কুল অফিচৰ ৰিলেটেড যিখিনি কাম হ'ব চব ইয়াতে হ'ব, চাৰ্কুল অফিচৰ ৰিলেটেড।